তো ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা 20 জুন তাৰিখে প্ৰকাশ কৰা ডিলিমিটেশ্যনৰ অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ যি খচৰা, এই খচৰাক আমি সদৌ অসম ট্ৰাইবেল সংঘই উষ্ম আদৰণি জনাইছোঁ। আৰু এইটো অসমৰ অনুসূচিত জাতি আৰু জনজাতিসকলৰ কাৰণে এটা জাষ্টিছ আৰু বিশেষকৈ অসমৰ খিলঞ্জীয়াসকলৰ প্ৰতি এটা জাষ্টিছ বুলি আমি অভিহিত কৰিছোঁ। আমি এইটো ৱাৰ্ম ৱেলকাম কৰিছোঁ ইলেকশ্যন কমিশ্যনক। আৰু এই চেগতে আমি ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমৰ অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰতি জাষ্টিছ দিয়াৰ কাৰণে, ন্যায় প্ৰদান কৰাৰ কাৰণে। কাৰণ 1971 চেঞ্চাছ মতে আমি খুব কমকৈ আসন পাই আহিছিলোঁ, 11খন আসন পাই আহিছিলোঁ। প্লেইনছ ট্ৰাইবেলে আমি পাব লাগিছিলে 13, আৰু হিলছ ট্ৰাইবে পাই আহিছে অনলি 5। গতিকে তেওঁলোকক এটা আসন বেছিকৈ দিছে, প্লেইনছ ট্ৰাইবেলক 2টা আৰু শ্বেডুল কাষ্টক এটাকৈ আসন বৃদ্ধি কৰি SC STৰ প্ৰতি যি জাষ্টিছ দিলে তাৰ বাবে আমি পুনৰবাৰ নিৰ্বাচন আয়োগক, ভাৰতৰ নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰিছোঁ।